নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আপোনালোক সকলোকে মোৰ আন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া বাহিৰতে অলপ বহি আছোঁ, বতাহ এজাকো নাই, ইমান গৰম দিছে এইকেইদিন। বৰষুণ এজাক দিয়া হ'লে অলপমান ভাল লাগিলে। বহুত চোকা আৰু ৰাতিপুৱাৰ পৰা বহুত গৰম, ফেনৰ হাৱা মানে গৰম গৰমহে মাৰিছে, কাৰণে বাহিৰতে বহিছোঁ। ইমানেই ৰ'দ মানে মোৰ ফুলবোৰ শুকাই গৈছেগৈ, বৰষুণ এজাকো নাই, পুৰা ৰ'দ চোকা। এতিয়া ভাতটো খাই লওঁ, গৰমতো ভাত খাবলৈ মনেই নাযায়, হ'লেও খাবই লাগিব। এতিয়া 12টা বাজিব হ'ব, এতিয়া ৰাতিপুৱা ভাত খাব লৈছোঁ। বেছি একো নাই, আজি কি খাইছোঁ এয়া কুন্দুলি ভাজি লৈছোঁ, দাইল, তাৰপিছত বোলে গৰমত আৰু নেমু টেঙা নহ'লেতো ভালে নালাগে ভাত খাই। নেমু টেঙা লৈছোঁ, পানী নিমখ খাই মাটিতে বহিলোহি ফেনৰ হাৱা লৈ লৈ টিভি চাই চাই। এতিয়া মই ভাত খাম। এতিয়া ভাত খাই মেলি নামঘৰলৈ বুলি ওলাই আহিলোঁ। নামঘৰত আজি বছৰেকীয়া নাম আছিলে, লগৰজনী আহিছে, তাইৰ লগতে যাবলৈ এতিয়া ওলাই আহিছোঁ চাদৰ মেখেলাযোৰ পিন্ধি। এতিয়া চাই থাকক মোৰ ব্লগটো আগলৈকে। নামঘৰ আহি পালোহি, এতিয়া নাম লৈছে, ভকত আহিছে, এতিয়া নাম প্ৰসাদ দিছে। এতিয়া আমি প্ৰসাদ লৈ মেলি এতিয়া ঘৰলৈ আহিব লৈছোঁ আৰু। এতিয়া আহি পেলাই নামঘৰৰ পৰা মিঠৈ আনিছিলোঁ, মিঠৈ দি চাহ খালোঁ, মা মই ভণ্টি সকলোৱে। এতিয়া ৰাতি ভাত খাব লৈছোঁ, এয়া দাইল আৰু প্ৰসাদ ফ্ৰাই কৰি লৈছোঁ, গৰম যিহেতু ভাতটো অলপ মেলি লৈছোঁ, সেয়াই আৰু আজি খানা।